লাও খোৱা বেঙেনা খোৱা বছৰে বছৰে বাঢ়ি গৈ আকাশ চোৱা তোমালৈ জন্মদিনৰ বহুত শুভেচ্ছা। এনেকৈ ষ্টেটাছ এটা এৰি তাইলৈ লিখিলোঁ। পাৰ্টিটো হ'বই চাগে। অৱশ্যে তাই পাৰ্টিৰ বাবে যোৱাকালি ৰাতিয়ে নিমন্ত্ৰণ কৰি থৈছিল। মই যাম নে নাযাম সেইটো কনফাৰ্ম কৰিবৰ বাবে। আজি কলেজলৈ যোৱাৰ কথা নাছিলে, কিন্তু তাইৰ পাৰ্টিৰ লগ সামৰিব নোৱাৰি মই গৈ ওলালোঁ কলেজলৈ। ক্লাছৰ মাজতে মই আৰু হিমাশ্ৰী মিলি গ'লোঁ বিশাললৈ আৰু বিশালত গৈ তাইৰ বাবে বেগ, ৰাবাৰ বেণ্ড আৰু কিবা কিবি অলপ কিনিলোঁ। তাৰপিছত আহি আকৌ এটা ক্লাছ কৰি তাইৰ ঘৰলৈ ৰাওনা হ'লোঁ। ছায়াক মোৰ স্কুটিৰ পিছফালে বহাই লৈ ছ' বিউটিফুল, ছ' ইলিগেণ্ট, জাষ্ট লুকিং লাইক এ ৱাও। ৰাস্তাটোৰ মাজে মাজে কথাৰ মহলা মাৰি তাইৰ ঘৰ পালোগৈ। গৈয়ে দেখিলোঁ বুট মগু কল পিঠা আৰু ভুজিয়া। ৱাও কিমান যে আপ্যায়ন। ৰ'ব এয়াই নহয়, লাঞ্চত আছিলে পোলাও, মাংস, লুচি, পনীৰ, পায়স, মিঠাই, কিমান যে কি। ক'বই পাহৰিছিলোঁ, আজিৰ ভিডিঅ'ৰ নায়িকাগৰাকী হৈছে এইগৰাকী। ৰিলছ বনাই খুবেই ভাল পায়। বিলেটেড হেপী বাৰ্থডে বুলি কমেণ্ট এটা তলত লিখি দিবচোন। ভিডিঅ'টো পলম মানে বহুত বেছিয়ে পলম হ'ল আপলোড কৰোঁতে। এয়া তাইৰ মৰম লগা ভাগিনীজনী। তাই আমাৰ কথাবোৰ এনেদৰে মনোযোগ দি আছিল যেন সকলোবিলাক বুজিহে পাইছিল। বাকী আমাৰ গ্ৰুপটোৰ ছায়া, ধিতা, হিমা, কাকু, অসীমা ইহঁতবোৰৰ অভিযোগ ভিডিঅ'বোৰত বোলে মই তেওঁলোকক নেদেখাওঁৱে। গতিকে এই ভিডিঅ'টো থাকি যাওক ইহঁত এনেকৈয়ে নে কি কয়।